কিবি কিছুমান চিন্তা কৰি ভিডিঅ' কৰি ফেচবুকত দিওঁ, আপোনালোকে চাই, ইউটিউবত দিওঁ, আপোনালোকে চাই আৰু মৰম কৰে, আশীৰ্বাদ কৰে। আজিৰ কিবা কিবি চিন্তাটো অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকে জানে এবাৰ বহাগৰ বিহু বাপৰিয়ে বাপৰিয়ে মই ঘোষক হিচাপে বিভিন্ন বিহুতলিত ঘূৰি আছোঁ সদায়, কিন্তু আজি অকণমান বেলেগকৈ আহিছোঁ, মানে আজি মনে মনে বিহু চাবৰ কাৰণে আহিছোঁ আৰু ভাবিছোঁ গোটেইখিনিৰ এটা ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াম। কিন্তু নাজানো ভিডিঅ'টো হ'ব নে নহ'ব। যদি সুবিধা হয়, যদি পাৰোঁ উদযাপন সমিতিৰ লগত কথা পাতিম, যদি পাৰোঁ বিহু দলসমূহৰ 1 বাজিছে আৰু 1 বজাৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বৰ্তমান উপস্থিত আছোঁ মেধিপাৰা হাইস্কুল খেলপথাৰত। আহক বিহু চাওঁ, আহক। গছে বনে মলালে গাঁৱৰ বিহুতলি বাজি বিহু বিহু লাগিছে উদযাপন সমিতিয়ে মোক বিহু চাই থকা দেখা পাই বিহু বাকৰিৰ ভিতৰলৈ নি বহিব দিলে আৰু এখনি বিহুৱানেৰে উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনালে। মনটো খুব ভাল লাগিল। উদযাপন সমিতিৰ সন্মানীয় সভাপতিৰ দায়িত্বত আছিল নাট্যকৰ্মী, অভিনেতা, অসম নাট্য সন্মিলনৰ উপসভাপতি মহেন্দ্ৰ ডেকা। মহেন্দ্ৰ দা, উদযাপন সমিতিক ধন্যবাদ জনালো আৰু অসমৰ এটা অন্যতম দল হাছটিৰ বিহু চোৱাত ব্যস্ত হ'ল।
আজি মই ঘোষক হিচাপে নহয় বিহু চাবলৈ আহিছোঁ আৰু বিহু চালোঁ আৰু উদযাপন সমিতিয়ে সন্মানো দিলে ভাল লাগিল আৰু মোৰ লগত উপস্থিত আছে উদযাপন সমিতিৰ এগৰাকী সদস্য কি ক'বা খুব ভাল লাগিল আজি চাই হয় প্ৰথমতেতো বহাগ বিহুৰ শুভেচ্ছা জনালোঁ ৰাকেশক আৰু মেডিপাৰা অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এইবাৰ আমাৰ ১৭তম মেডিপাৰা আঞ্চলিক বিহুৰ যোৱা ১৬টা বছৰে আমি বহুত কষ্ট কৰি পালন কৰি আহিছোঁ আৰু দেখা পাইছে আপোনালোকে মানে বহুত ডেক'ৰেশ্যনটো মানে কথা চবেই কয় আৰু মানে আমি যোনটো প্ৰকৃতিৰ পৰা যোনটো বিহু মানে মঞ্চ নাৰাখি আমি মানে মেইনলি বৰ আহঁতৰ তলত ৰাখিব চেষ্টা কৰিছোঁ এইখিনি দৰ্শকসকলক মই ক'ব বিচাৰিম মানে আমি কৈ থাকোঁ বৰ আহঁতৰ তলৰ বিহু বৰ আহঁতৰ তলৰ বিহু সঁচাকৈ এইখন কিন্তু বৰ আহঁতৰ তলৰ বিহু একেবাৰে প্ৰকৃতিৰ মাজত খুব সুন্দৰ লাগিছে আৰু আপোনালোকে ইণ্টাৰেষ্টিং কথা এটা জনাওঁ এগৰাকী সদস্য মোৰ মাহীৰ ল'ৰা ভাইটি তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল ময়ো ৰাকেশ ডেকা ইও ৰাকেশ ডেকা তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল ভাল গায় কিবা এটা গুণগুণাই দিয়া অলপমান মানে সেইপিনে চলিয়ে আছে বাৰু চলি আছে বাৰু তথাপিও বাৰু অলপ কিবা এটা বিহু চলি আছে মই 2 লাইন বেলেগ কিবা এটা গুণগুণাবই দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় সুন্দৰ লগ পাম এতিয়া একেলগে বিহু বহাগৰ বতৰ বৰষুণটো আহিবই আহি গ'ল বৰষুণ আৰু দল উদযাপন সমিতি আৰু বিচাৰক সকলোৱে ৰৈ আছে এতিয়া বৰষুণ এৰালৈ বৰষুণ এৰাৰ পিছত আকৌ বিহু হ'ব দলবোৰে এনেকৈ বৰষুণ এৰালৈ বাট চাই আছে আৰু বৰষুণ এৰিল আকৌ বিহু আৰম্ভ হ'ল কিন্তু মই এইবাৰ বিহু নাচাই কোনোবা দলৰ লগত কথা পাতিব পাৰি নেকি তাকে বিচাৰি গ'লোঁ আৰু পাই গ'লোঁ মই নটসূৰ্য শিল্পী সমাজ তেজপুৰ আপোনালোকক কৈছিলোঁ যদি সম্ভৱ হয় দলবোৰৰ লগত কথা পাতিম আৰু আমি সৌভাগ্যৱান দৰঙত উপস্থিত আছোঁ যদিও এটা অন্যতম অসমৰ এটা অন্যতম বিহু দল নটসূৰ্য শিল্পী সমাজ শোণিতপুৰ এগৰাকী বিহুৱা ককাইদেউ পাইছোঁ বাইদেউ দৰঙলৈকে স্বাগতম আৰু কওকচোন জাৰ্ণিটো কওক কেনেকুৱা লাগিল এইবাৰ কি দৰঙত দেখিছোঁ হয় আৰু আমাৰ ভাল লাগে দূৰৰ পৰা দল এটা দৰঙত আহি বিহু কৰিলে নিশ্চয় আমাৰ এবাৰ জাৰ্ণিটো 13 গৰু বিহুৰ দিনাখনৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমাৰ এই টোপনি খতি দেখিছে চকু সোমাই গৈছে চেহেৰা নাইকিয়া হৈ গৈছে তেনেকৈ আমি বিহু চলাই আছোঁ বিহুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ যিমানবোৰ অসমত তোমাৰ কম্পিটিশ্যনবিলাক হৈছে প্ৰতিযোগিতাবিলাক হৈছে আমি তাত অংশগ্ৰহণ কৰিছোঁ কিছুমানত ফলাফল ভাল হৈছে কিছুমানত বেয়া হৈছে তাত এতিয়া কিছুমান ভালো থাকিব বেয়াও থাকিব হয় নাই দুখ কৰি লাভ নাই কিন্তু বৰ ভাল লাগিছে বিশেষকৈ দৰঙৰ মানে অসমৰ প্ৰায়ভাগ প্ৰতিযোগিতা দৰঙৰ মঙলদৈ এইখিনিতে হয় বহুত কেইখন বিহু কমিটিয়ে ইয়াত বিহু পাতে সেইকাৰণে বৰ ভাল লাগে ইয়ালৈ আহিও আৰু এতিয়া বতৰ অকণমান বেয়া কৰিছে আমাৰ ইয়াৰ পিছতে বিহু আছে ভাল লাগিব বহাগৰ বতৰ আৰু থাকিব কষ্টটো খুব হয় কষ্টটো নিশ্চয় হয় দিনত কেইখন মানে এটা ৰাতিত কিমানখন বিহু কৰালৈকে এতিয়া ৰেকৰ্ডত যদি মই ক'ব যাওঁ ইমানখন আমাৰ ৰেকৰ্ডত 11খনলৈকে গৈছে 11খনলৈকে এই শক্তিটো ক'ৰ পৰা পায় 11খন বিহু মানে কি হয় আৰু মই জানো আপুনি নাটক কৰে বা নাটকৰ যিহেতু আপোনাক লগ পাইছোঁ নাটকৰ এটা কষ্ট থাকে সেইটো এটা বেলেগ বিষয় সেইটো আমি জানো কিন্তু 11খন বিহু একেলগে কৰাটো সেইটোৱে মানে আচলতে বিহুৰ ক্ষেত্ৰত বিহুৰ তলিখনলৈ নামি যোৱাৰ লগে লগে অট'মেটিকেলি এটা এনাৰ্জি নিজে নিজে আহি যায় তো সেইটো সেইকাৰণে বেছি ভাল লাগে আৰু গ্ৰুপৰ লগত থাকি গ্ৰুপৰ যিটো বণ্ডিংটো সেইটো শুনিলে এনাৰ্জিটো নিজে ফিল হৈ থাকে মানে হাঁহি এটা বেলেগৰ হাঁহি এটা দেখিলে নিজৰ হাঁহিটো ওলাই যোৱাৰ লগে লগে এনাৰ্জিটো ট্ৰান্সফাৰ হৈ যায় ন তেতিয়া সেই শক্তিটো আহে যেন লাগে ঠিক আছে বাৰু ধন্যবাদ ধন্যবাদ সময়খিনি দিয়াৰ বাবে একো নাই আৰু ইয়াৰ লগত মই আগৰ পৰাই চিনাকি বাৰু আগৰ পৰা মানে আমাৰ নাটকৰ লগত চিনাকি ই যেনেকৈ জেংৰাইড কৰে মই জ্যোতি শিল্পত কৰোঁ আমাৰ নাটকৰ ভাল এতিয়া সময় প্ৰায় 3 বাজিছে প্ৰায় নহয় 3 বাজিছে আৰু বৰ্তমান আমি মেধিপাৰা হাইস্কুল খেলপথাৰৰ পৰা বিদায় ল'লোঁ আমাৰ নেক্সট প্লেন কি হ'ব মানে এতিয়া আমি আৰু এখন বিহুলৈ যাম কিন্তু তাৰ আগত আমাৰ বাইকখনত তেল নাই গতিকে আমাৰ প্ৰথম লোকেশ্যন হ'ব তেল ডিপু প্ৰথম লোকেশ্যন তেল ডিপু তাৰপিছত নেক্সট বিহু বাইকখনত একেবাৰে তেল নাই আমি পেট্ৰল পাম্প বিচাৰি বিচাৰি গৈ আছোঁ কিন্তু ইতিমধ্যে এটা দুটা পেট্ৰল পাম্পত আমি সোমালোঁ চব বন্ধ হৈছে তো সেনেকৈ পেট্ৰল পাম্প বিচাৰিয়ে গৈ আছোঁ এতিয়া
এনেদৰে মাজৰাতি ৩টামান বজাত পেট্ৰল পাম্প বিচাৰি ৪টা পেট্ৰল পাম্প বন্ধ হোৱাৰ পিছত ফাইনেলি আমি NRLত সোমালো আৰু NRL দূৰৰ পৰা দেখিছো মেচিন জ্বলি আছে। নিশ্চয় পেট্ৰল পাম্প। এতিয়া পেট্ৰলটো ভৰাইলো, তাৰপিছত বুজুৰ্গী চাহ খাজু। এয়া ফাইনেলি আমি তেল ভৰালো। এতিয়া অলপ হাঁহি বিৰি গৈছে ন মামা? এতিয়া আমাৰ মিছন হ'ল নেক্সট মিছন হৈছে আমাৰ এতিয়া চাহ, গাখীৰ চাহ। গাখীৰ চাহ এই ৰাতি 4টা বজাত। বিহুটো হৈ থাকিব, বিহু যাম, কিন্তু তাৰ আগতে ক'ৰবাত গাখীৰ দিয়া চাহ খাম। এয়া দৰঙৰ জখলাবন্ধা মানে বৰদলগুৰি। আমি আহিলো পুৱা ৰাতি গাখীৰ চাহ বিচাৰি। এনেদৰে একাপ চাহ খাই আকৌ বিহুতলি বিচাৰি গলো আৰু মাজ বাটত হাছটিৰ বিহুৱতীসকলক লগ পালো। আহি মাজতে হাছটি বিহু চালো তেতিয়া মেধিপাৰাত, আৰু আহি মাজতে ৰাস্তাতে হাছটিক লগ পালো আৰু মই গাড়ীখন ৰখাইছো। ৰখাই মোৰ আটাইতকৈ প্ৰিয় ঢুলীয়া দিব্যদা কি ক'ব অনুভৱ কওক? এই অনুভৱ কেনেকুৱা হ'ব? বহাগৰ মাহৰ ইয়াৰ আৰম্ভণিৰ পৰা এতিয়া আজি 27 তাৰিখ হ'লেই চাগে। আজি ৰাতিপুৱা 27 তাৰিখ হ'লে। বিহু কৰি খুবেই ভাল লাগিছে। যোৱা বছৰতকৈ আমাৰ এইবাৰ বহুতেই আমাৰ ভাল ৰিজাল্ট, আৰু ৰাতি সদায় পুৱাই এনেকুৱাই। হায়েষ্ট ৰেকৰ্ড কিমানখন মাৰিছে? আমি 9খন কৰিছোঁ। ইমান শক্তি ক'ত পায়? শক্তি বিহু ড্ৰেছটো পিন্ধিলে শক্তিটো আহি যায় আৰু এই ড্ৰেছটোত কিবা এটা শক্তি আছে, এক্সট্ৰা শক্তি এটা আছে। এতিয়া আজি আৰু বিহু আছে নেকি? আছে, আৰু এখন আছে আমাৰ কটাহী ৰাজঘাট। এতিয়া বাজিছে 4 বাজিছে, এতিয়াও হেনো বিহু আছে। আৰু কিবা যদি এটা বিহু নাম অকণমান। বিহু নাম কি গাম আৰু? বিহু নামটো বিহুত গৈ নহ'লে আপোনাৰ বিহু আনুমাই আনি হ'লেও গাব লাগিব। মাজৰাতি ৰাস্তাত গাড়ীৰ আগত বিহু। জানো ৰাতি মাজে নিশা মোৰ সুন্তৰা পেচাই নুকুৰুলিয়াই, মোৰ সুন্তৰা পেচাই নুকুৰুলিয়াই, ঘুমতি ঐ ভাগিলে, ঘুমতি ঐ ভাগিলে মোৰ ঐ বতাহতে বাতৰি মোৰ সুন্তৰা পালোনো মই পদসী, মোৰ সুন্তৰা পালোনো মই পদসী, কোনোবাই মন হৰিছে, কোনোবাই মন হৰিছে তোৰ। বহুত বহুত ধন্যবাদ। বিহু আছে আপোনালোকৰ, বেয়া পাব নালাগে। এনেদৰে কথা পাতি থাকোঁতে আৰু পিছৰখন বিহু নাপালো আৰু বাইকতে ৰাতি পুৱালো। এতিয়া এটা বেলেগ ঠাইলৈকে গৈ আছো, য'ত নেকি বাকী দলসমূহ হয়তো পাব পাৰো। অৱশেষত সেই বিশেষ ঠাইখন মানে বৰদলগুৰিৰ কৃষ্ণ ধাবা পালো। বিহু দলসমূহ আছে, ট্ৰেভেলাৰ দেখিয়েই গম পালো, আৰু সাঁচিপাতৰ সুদৰ্শনৰ বিহু নাম শুনিলো। সন্ধিয়াৰ আকাশত জান দুবু দুবু বেলিতি, তোৰে জোৰে পাতি জান যাকে যাকে সদালি, সাঁচি পাততো জানৈ লিখি ললো তোমাৰে, লিখি ললো তোমাৰে নাম। সাঁচিপাত বিহু দলৰ সকলোৰে লগত কথা পাতিলো, খুব ভাল লাগিল। আৰু সাঁচিপাতৰ গাড়ীখনৰ ঠিক কাষতে দৰঙীৰ গাড়ীখন আহি ৰৈছেহি। এতিয়া দৰঙী বিহু দলৰ লগত কথা পাতিম। দৰঙীৰ লগত
আৰু এয়া আছে বিহুৱা ঢুলীয়া নীলোৎপল। কিন্তু নীলোৎপলক মই এবাৰ হেৰিত দেখা নাই, বিহুৱা সাজত দেখা নাই, কিয়? বিহু সাজত দেখা নাই মানে দলটো পৰিচালনা কৰাৰ ক্ষেত্ৰত অলপমান অসুবিধা হয়, মানে যদি বিহু সাজত থকা যায়, সেইকাৰণে অলপ বিহু সাজত নাই এইবাৰ ব্ৰেক লৈছোঁ সেইকাৰণে দলটোৱে অলপ ভালকৈ পৰিচালনা কৰোঁ বুলি। যে এই বৰ্ষৰ দৰঙীৰ পৰিচালক হিচাপে আপোনাৰ অনুভৱ? পৰিচালক হিচাপে অনুভৱ বেয়া বুলি নকওঁ, ভালেই। দলটো যিমানখিনি কষ্ট কৰি ধৰক আমি মানে ভাল কৰিব চেষ্টা কৰিছোঁ, ধৰক ৰাইজে ভাল পাইছে, ৰাইজে ভাল পোৱাৰ কাৰণে ভাল লাগিছে আৰু কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। প্ৰতিযোগিতাৰ ক্ষেত্ৰত যদি চাব যাওঁ এইবাৰ সফলতাও ভাল হৈছে, সফলতা হয়, ভাল ৰাইজে ধৰক ভাল পাইছে বা বিচাৰকেও ভাল পাইছে, সেইকাৰণে ভাল লাগিছে আৰু এইবাৰ ৰেকৰ্ড হাইয়েষ্ট কেইখন বিহু কৰা হৈছে এদিনত? এদিনত এতিয়ালৈকে হাইয়েষ্ট 10খন কৰা গৈছে। 10খন। আৰু এই প্ৰশ্নটো মই সুধিছো সকলোকে, আৰু চবে 10খন 11খন ইমানখিনি শক্তি কেনেকে পায়? এই বিহুটোৱে সেনেকুৱা, অসমীয়াৰ গাত বিহুটোৱে সেনেকুৱা, তেজতে বিহু মানে বহনিমান অসমীয়াৰ, সেইকাৰণে সকলোৰে সেই শক্তিটো থাকে যে বিহু বুলি ক'লে মানে 10খন কৰাৰ পিছতো আমাক কয় যে নুলা আৰু বিহু নাই নেকি, আৰু বিহু গাম, বিহু গোৱাৰ সেই জোচটোৰ কাৰণে আমি আচলতে দলটো পৰিচালনা কৰি থাকিব পাৰিছোঁ। আৰু যিহেতু পৰিচালক বুলি কৈছে সেইকাৰণে সুধিছো, বাকী দলটোৰ মেনেজমেণ্টৰ ক্ষেত্ৰত বা খোৱা লোৱাৰ ক্ষেত্ৰত এতিয়া দেখিয়ে পাইছে খাবাত আছো, গতিকে আমি গোটেই বিহুখিনি কৰি উঠি এনেকে সদায় খুৱাবলৈ হয়। আৰু বিহুৱা বিহুৱতীসকলতো বহুত দূৰৰ তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা আমাৰ ছোৱালীখিনি বেলেগকে, ল'ৰাৰ বেলেগকে ৰুম দিয়া হৈছে, ভাড়াত লোৱা হৈছে, তাতেও খোৱা লোৱাৰ সোমাই যাব পাৰিনে? পাৰি একদম একো কথা নাই। আহক সুবিধা লওঁ, কি কি খাইছে চাওঁ। আমাৰ গোটেই নিশাটো 10-11খন বিহু কৰি খুব কষ্ট কৰি উঠি সকলোৱে একেলগে খাবলৈ বহিছে, আৰু ময়ো লগ হ'লো আহি, মোক খাবলৈ বহুত জোৰ কৰিছিল কিন্তু মই খোৱা নাই বাৰু। অনুভৱ কওক, ইমানখিনি শক্তি কেনেকে পায় এই ৰাতি সদায় ৰাতিপুৱাই পুৱাই? আমি এনাৰ্জি ড্ৰিংক খাওঁ, আমাৰ হাতীপতি নীলো আছে, জিতু আছে, হীৰক আমাৰ দলপতি আছে, যে আমি এনেকৈ চলোঁ আৰু কষ্ট হয়, কষ্টৰ মাজত জীয়াই ৰাখিছোঁ দল। বিহুতলীত লগ পাই দলসমূহৰ লগত মোৰো আন্তৰিকতা যথেষ্ট বাঢ়িছে, আৰু অকমান কথা পতাত ব্যস্ত হলো অন্তৰংগভাৱে। মই মোচন দিছোঁ, আপুনি সময় পোৱা কি নাই মানে এতিয়া 5টা বাজিল, আমি দিনৰ গধূলি মানে যোৱাকালি 5টা বজাত ঘৰৰ পৰা ওলাইছোঁ, এই ৰাতিটো বিহু কৰি এতিয়া জাষ্ট এসাঁজ ভাত, ক'ৰবাত কমিটিয়ে পানী দিয়ে, ক'ৰবাত বুট দিয়ে, খাই কিবাকে ৰাতিপুৱাই দিওঁ আৰু ৰাতিপুৱাই নহয়, বিহুৱে আমাৰ মানে চব আৰু এতিয়া জাষ্ট এসাঁজ ভাত খাওঁ, তৃপ্তি পলাম আৰু আচলতে আমি ঘৰত যাই ধুনীয়াকৈ দিনটো আৰু সমানকৈ ঘুমাম আৰু বান্দৰে টিঙত আহি হৰহৰে দিলেও গম নাপাওঁ। খং উঠি নাজানে কেতিয়াবা কি কৰি আছো এইবিলাক এনেকুৱা লাগে নাই? সেইটো নকবি আৰু খাব ল'বা একো নাপায়, এই ঠিক 3টামান বজাত পেটে কোৰমৰাই দিব, খাবা ল'বা আকো একো নাপায়, পইচা থাকে দোকান নাপায়, তেতিয়া খং উঠে, কি কৰি আছো এইবা এনেকুৱা লাগি যায়। যোৱাকালি খং উঠাৰ পিছতো আকৌ পিছদিনা বিহুত কিয় যায় পিছে? সেইটো এটা চখ আৰু ঠিক আছে, এসাঁজ খাই লওঁ, আপুনিও বহক, খাওঁ একেলগে। আপোনাৰতো ঘৰ উজনি অসমত? মোৰ উজনি ধেমাজি? শিৱসাগৰ নাজিৰা। শিৱসাগৰ নাজিৰা। কেনেকুৱা দৰঙত? যোৱাবাৰ আছিলোঁ, যোৱাবাৰ চেংনামত আছিলোঁ। তাকে এবছৰো আহিলোঁ লাষ্টলৈ, প্ৰথমত হুঁচৰি কৰি আছিলোঁ, তাৰপৰা লাষ্টলৈ আহিলোঁ আৰু দৰঙিতাই গুচি আহিলোঁ, গোটেই লগৰখিনিত ৰাখিলোঁ আৰু সেইকাৰণে ভাল লাগিলে। সময় 5:10 আৰু ভিডিঅ'টো শেষ কৰিম, কিন্তু কেৱল বিহুৱাৰে মনৰ অনুভৱ লৈছোঁ, অকণমান বিহুৱতীৰ ওচৰলৈকে যাওঁ। ভাত খালে আপোনালোকে? এবছৰ বিহু কৰা অনুভৱ কওকচোন, এনে কথা পাতিছো, ইণ্টাৰভিউ নহয় দেই। কেনেকুৱা অনুভৱ এক বছৰ বিহু কৰা? এইবছৰ আকৌ মানে ইয়াৰ আগত মই দৰঙিত আহিছিলো, আকৌ এইবাৰ মানে 2 বছৰৰ মূৰত আকৌ আহিছো। শাওনদে দুপৰত নাচনীয়ায়ে জানো সপোন গুজে পথাৰত, তাকে দেখি বেজাৰত নাচনী তোলৈ জানো সদায় নপৰে মনত, কৰিবি নে শুৱনি মূৰতে লৈ উৰণি, বহাগতে পহিলাতে আমাৰ ঘৰৰ লখিমী
ও আমাৰ ঘৰত লখিমী হৈ অ ফাগুনৰে পৰশত অ চেনাইতি অলা ফুলে ৰঙতে ৰাঙলী হয় মোৰে মনৰ আকাশত অ চেনাইতি থাকিবিনে জোনাকৈ জোনেতি হয় কৰিমে মই শুৱনি মূৰতে লৈ উৰণি বহাগৰে পহিলাতে তোৰে ঘৰ লখিমী অ তোৰে ঘৰ লখিমী হয় এই মেইন গানটোৱে শুনা নাই দীপ নে দীপালী মামা অংকছা শুনো দীপ নে দীপালী শুনো বিহুৱাৰ পৰা দৰঙীৰ দীপ নে দীপালী তোমাৰ দীঘলীয়া ধুনীয়া পদূলি যদি মৰম দিয়া যদি চেনে দিয়া তোমালোকৰ ঘৰলৈ সদায় যাম গধূলি ঐ ফুলে হৈ ফুলিম গৈ দীপ নে দীপালী তোমাৰে ফুলনি দীপ নে দীপালী লাও নহৈ লাগিম গৈ ঐ লাও নহৈ লাগিম গৈ চালত হাঁহে হৈ চৰিম গৈ দীপ নে দীপালী তোমাৰে পুখুৰী দীপ নে দীপালী কাছ নহৈ চৰিম গৈ ঐ কাছ নহৈ চৰিম গৈ পাৰ দীপ নে দীপালী তোমাৰ দীঘলীয়া ধুনীয়া পদূলি যদি মৰম দিয়া যদি চেনে দিয়া তোমালোকৰ ঘৰলৈ সদায় যাম গধূলি সদায় যাম গধূলি পুৱা সকলোৰে পৰিৱেশন শৈলী এইবাৰ অসমীয়া বিহু দল ৰোটা কেইখন কৰিলে যোৱাকালি যোৱাকালি আমাৰ 5খন হ'ল হায়েষ্ট কেইখন কৰিছে তোমাক নহলো হায়েষ্ট কেইখন বিহু কৰিলে এতিয়ালৈকে এদিনত ধৰা এৰাতি 7খন কৰিছোঁ এতিয়ালৈকে 7খন কৰিছে ইমান সুন্দৰ বিহুটি বহি থাকিলে ইমান কণ্ঠ ভাল বিহুটি বহি থাকিলে কথা একো নহলো কিবা এটা শুনো দিয়া দিগদাৰ কৰিছো নেকি আকৌ পইতা পুতনিয়ে মইনা পুৱাতে জতাই দিবা পুৰালো পিটিকা মইনা তাকেনো খাই হাললৈ তাকেনো খাই হাললৈ যাম আহিবনে নেদিনে মইনা বাজিবনে ভগাবিন ৰবনে মৰমৰ চিন মইনা উৰে জীৱনটোলৈ বাট উৰে জীৱনটোলৈ বাট চাওঁ আমি কি ভাবো জানেনে আমি কম্পিটিশ্যন বিলাক চাই থাকো যে এনেকুৱা নেকি বোলে দৰঙী আৰু লৌটাৰ কিবা মাতামাতিয়ে নাই নেকি কাজিয়া নেকি মানে এনেকুৱা ভাবো কিন্তু ইয়াত দেখোন আহিব কোনো ওলোটা একেলগে ইয়াত দৰঙী ভাত খাইছে আপুনি বহিছে অনুভৱ কম নাপায় কিন্তু আচলতে ভবাটো বিশেষ সত্য অসত্য নহয় সত্য কাৰণ বিহুতলিতহে আমাৰ দুশ্মন বাকীখিনিত কিন্তু আমি ককাই ভাই ভাই ভনী আমাৰ সেইটো আছে বিহুতলিত আমাৰ দুশ্মন বাকীখিনিত আমাৰ কিন্তু ককাই ভাই ভাই ভনীৰ দৰে আমি থাকোঁ কাৰণ প্ৰতিটো দলৰে বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহে আমিও আনো সকলোৱে মিলিজুলি থাকিব লাগিব বিহুতলিত বাৰু সেইটো বেলেগ প্ৰতিটো দলে প্ৰতিটো দলৰ লগত কম্পিটিশ্যন কৰিব কাৰণ কম্পিটিশ্যন কৰিব আহিছে আমি কম্পিটিশ্যন কৰিবই লাগিব সেইটোত শত্ৰুতা থাকে বাকী আমাৰ ফ্ৰেণ্ডলি থাকে চব গোটেইখিনি বাকী এই বছৰৰ অভিজ্ঞতা পৰিচালক হিচাপে দলপতি হিচাপে আপোনাৰ অভিজ্ঞতা এইবছৰ কি ক'ম বিশেষকৈ বিহু কমিটিবিলাকবোৰক ক'ব বিচাৰোঁ আৰু যিখিনি মাননি দিয়ে যিখিনি আমাৰ খৰচ হয় বিহুৰ দলৰ সেইখিনি আমাৰ বিশেষকৈ আপত্তি আছে দলবোৰ মোৰ বুলি নহয় প্ৰত্যেকটো দলৰে আপত্তি থাকে যিখিনি মাননি দিয়ে আমাক সেইখিনি মাননিৰে আমি দল চলাব নোৱাৰোঁ দল চলোৱা এটা বৰ কঠিন কাম এখন ঘৰ পৰিয়াল যেনেকৈ চলে তাতকৈ বেছি জটিল দল চলোৱা কাৰণ এখন ঘৰত 6-7টা পৰিয়াল থাকে আমি যেতিয়া বিহু চলাওঁ 30-35টা ল'ৰা ছোৱালী থাকে সেইখিনি চলোৱাটো ইমান সম্ভৱ নহয় দল এটা কৰা সেইটোৱে আৰু বিহু কমিটিবোৰৰ দলবিলাকক চাওক দলবিলাকো বিহু কমিটিক চাব সেইখিনি আৰু
ধেমালিতে ককাইদেউ বৰ ভাল কথা কেইটামান কৈছে। এই বাৰ্তাটো যাওক এই ভিডিঅ'টোৰ জৰিয়তে উদ্যোক্তাসকললৈ, সমিতিসকললৈ। বাকী শুভেচ্ছা থাকিল আৰু বেছি দিন হয়তো নাই, নাই বাৰু, আৰু 4-5 দিন আছে। যিখিনি অভিজ্ঞতা পালোঁ বা যিখিনি লগ বন্ধু পালোঁ খুবেই ভাল লাগিল এই বছৰ। অহা বছৰ সকলোকে লগ পাম বুলি ভাবিছোঁ আৰু। হয়, আমাৰ বিহুত আমনি নাই। আমনি নাই। ঠিক আছে, খাওক আপোনালোকে ভাত খাওক।